এসপ্তাহত 15,000 টকা ইনভেস্ট কৰি 20,000 টকা ইনকাম কৰক। আপোনালোকে চাগে ভাবিছে মই ধেমালি কৰিছো বা ফেক ভিডিঅ' বনাইছো। সকলো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব, চেনেলটো সাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। নমস্কাৰ, মই ময়ূৰী, আপোনালোক সকলোকে ময়ূৰী ইনফটেকলৈ স্বাগতম জনাইছো। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আপোনালোকেও ইনকাম কৰিব পাৰিব। আজি আপোনালোকক ক'বলৈ ওলাইছো IPOৰ বিষয়ে। IPO মানে হৈছে ইনিশিয়েল পাব্লিক অফাৰিং। IPO টো শ্বেয়াৰ মাৰ্কেটৰ লগত ৰিলেটেড হয়। IPO ত ইনভেষ্ট কৰিবৰ কাৰণে আপোনাৰ এটা ডিমেট একাউণ্ট থাকিব লাগিব। ডিমেট একাউণ্ট আপোনালোকে ধান ষ্টকত খুলিব পাৰিব। মই তাৰ বাবে ডেছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা আপোনালোকে খুলি ল'ব পাৰিব, ডাউনলোড কৰি ল'ব পাৰিব। ডিমেট একাউণ্ট কেনেকৈ খুলিব লাগে সেই বিষয়ে যদি জানিব বিচাৰে আপোনালোকে তলত কমেণ্ট কৰি জনাব, মই তাৰ ওপৰতো এটা ভিডিঅ' বনাই দিম। IPO মানে হৈছে যেতিয়া কোনোবা এটা কোম্পানীয়ে তেওঁলোকৰ বিজনেছটো ডাঙৰ কৰিব বিচাৰে বা বহল কৰিব বিচাৰে, তেতিয়া তেওঁলোকে IPO লৈ আনে আৰু শ্বেয়াৰ মাৰ্কেটত লিষ্টিং কৰে। IPO এপ্লাই কৰিবৰ কাৰণে 3 দিন সময় থাকে আৰু তাৰ বাবে আপোনালোকক 15,000 টকা লাগে আৰু এইটো গ্যাৰাণ্টি নাই যে আপোনালোকে পাবই প্ৰতিবাৰে। আৰু আপোনালোকে ডিমেট একাউণ্টৰ যোগেদি এপ্লাই কৰিব পাৰিব IPOটো। আৰু IPO এপ্লাই কৰিবৰ কাৰণে 3 দিনৰ সময় থাকে আৰু 5 নম্বৰ দিনাখন আপোনালোকে পাইছে নে নাই সেইটো জানিব পাৰে। তাৰ বাবে আপোনালোকক 15,000 টকা লাগে। এপ্লাই কৰিবৰ কাৰণে 15,000 টকা লাগে। IPOটো যেতিয়া এপ্লাই কৰে তেতিয়া 15,000 টকাটো আপোনালোকৰ বেংক একাউণ্টৰ পৰা ব্লক হৈ থাকে, সেইটো কাটি নলয়। আৰু যেতিয়া 5 দিনৰ দিনা আপোনালোকে গম পাব IPOটো পাইছে নে নাই পোৱা। যদি পায় আপোনালোকৰ একাউণ্টৰ পৰা 15,000 টকাটো কাটি লয়, আৰু যদি নাপায় তাৰ আপোনালোকৰ বেংক একাউণ্টত আনব্লক হৈ যায়, পইচাটো আনব্লক হৈ যায়। সেইদিনাখন IPOটো লিষ্টিং হ'ব শ্বেয়াৰ মাৰ্কেটত। সেইদিনা গ্ৰে মাৰ্কেট প্ৰিমিয়াম এটা চলি থাকে, শ্বৰ্ট অফ GMP বুলি কয়, শ্বৰ্ট ফৰ্মত GMP, গ্ৰে মাৰ্কেট প্ৰিমিয়াম এটা চলি থাকে। ধৰক 30%, 40% এনেকৈ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ চলি থাকে। 100% লৈকে চলি থাকে। 100% মানে হৈছে ধৰক আপোনালোকে যদি 15,000 টকা ইনভেষ্ট কৰে IPOটোত, 100% হ'ল মানে আপোনালোকৰ 15,000 টকাই প্ৰফিট হ'ব যদি আপোনালোকে 10টা বজাৰ পিছত এইটো শ্বেয়াৰ মাৰ্কেটত বিক্ৰী কৰে। বলক এতিয়া মই মোবাইলৰ স্ক্ৰীনলৈকে যাম, IPO কেনেকৈ এপ্লাই কৰে চাওঁ বলক। এতিয়া বলক মই আজি JNK ইণ্ডিয়া এইটো IPO আছিলে, মই এইটো এপ্লাই কৰিছোঁ। কেনেকৈ এপ্লাই কৰে দেখাই দিওঁ। প্ৰথমতে আপোনালোকে ধন এপটো অপেন কৰিব লাগিব। তাৰ পৰা আপোনালোকে মানি ছেকশ্যনত যাব। মানি ছেকশ্যনত যোৱাৰ পিছত ওপৰত দেখা পাইছে IPOলৈ যাব লাগিব। IPOলৈ গৈ IPOলৈকে যাব, তাতে লিখা থাকিব আপোনালোকক কোনটো এপ্লাই কৰিব। JNK ইণ্ডিয়া এইটো এপ্লাই কৰিছোঁ। ইয়াতে বিড ফৰ এইটো টিক মাৰ্ক দিব লাগিব। তলত দেখিছে না, এইটো তাত টিক মাৰ্ক দিব লাগিব, প্লেচ বিড ফৰ IPO। এইটো দিয়াৰ পিছত এনেকৈ আহিব আৰু ইয়াতে আপোনালোকে কাট অফ প্ৰাইচ দিব। এইফালে কাট অফ প্ৰাইচটো টিক লগাব। টিক লগোৱাৰ পিছত এইটো প্লেচ বিড ফৰ IPO তাত দিব। দিয়াৰ পিছত আপোনালোকৰ ফোনপে', গুগল পে' এনেকুৱা ধৰণৰ যিবিলাক অনলাইন পে'মেণ্ট ব্যৱস্থা আছে তাতে আপোনালোকৰ ৰিকুৱেষ্ট আহিব পে'মেণ্টৰ কাৰণে। পে'মেণ্টৰ কাৰণে অহাৰ পিছত আপোনালোকে তাতে যাই খুলিব, নটিফিকেশ্যন আহিব, সেইটোতে খুলিলে হ'ব। খোলাৰ পিছত আপোনালোকৰ পে'মেণ্টটো একচেপ্ট কৰিবলৈ আহিব। তাতে আপোনালোকে এইটো অথৰাইজ আছে, তেনেকৈ অথৰাইজ কৰি দিব। তাৰপিছত পে'মেণ্টটো পিন নাম্বাৰ দি, আপোনালোকৰ যিটো পিন নাম্বাৰ থাকে পিন নাম্বাৰটো দি কৰিব। পইচাটো ব্লক হৈ যাব 3 দিনৰ কাৰণে। তাৰপিছত 5 নম্বৰ 3 দিন নহয়, 5 নম্বৰ দিনাখন আপোনালোকৰ ৰিজাল্টটো আহিব, আপোনালোকে পাইছে নে নাই পোৱা সেইদিনা গম পাব। আৰু গম পালে আপোনালোকে যদি পায় তেতিয়া আপোনালোকৰ এইটো একাউণ্টৰ পৰা পইচাটো কাটি দিব। কাটি দিয়াৰ পিছত আপোনালোকে শ্বেয়াৰ মাৰ্কেটত আৰু সেইটো বিক্ৰী কৰিব লাগিব 10টা বজাৰ পিছত। 5 দিনা হয় বিক্ৰী শ্বেয়াৰ মাৰ্কেটত, নহ'লে কোনোবা দিনা লিষ্টিং 2 দিনৰ পিছত হয়, সেইটো আপোনালোকে গম পাব পিছত। আৰু যদি নাপায় আৰু আপোনালোকৰ পইচাটো আকৌ আনব্লক হৈ যাব, আপোনালোকৰ একাউণ্টত আগৰ নিচিনাকৈ আনব্লক হৈ যাব। আজি মই এইটো এপ্লাই কৰিলোঁ। আপোনালোকক মই পাইছোঁ নে নাই আগৰ ভিডিঅ'ত দেখাম, বা পালে কেনেকৈ চেল কৰে সেইটো দেখাই দিম, কেনেকৈ চেল কৰিব লাগে, প্ৰফিট হৈছে সেইটোও দেখাই দিম। কেতিয়াবা কম হয়, কেতিয়াবা বেছি হয়, এইটো পাৰ্চেণ্টেজৰ ওপৰত কথা। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব সকলোৰে লগত। আজিলৈ মানে থেংক ইউ।